তো পাঞ্জাবী চিকেন মছলা বনাবৰ কাৰণে আমাক লাগিব বঢ়িয়াকৈ মেৰিনেশ্যন কৰি ল'লোঁ। এতিয়া আদা হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'লোঁ আজি আকৌ এটা নতুন ভিডিঅ'ৰ লগত। আজি অলপ বেলেগ ভিডিঅ' লৈ আহিছোঁ, যিহেতু বাহিৰত গৈ ভিডিঅ' বনোৱাৰ পৰিস্থিতি এতিয়া একদমেই নাই। সেইকাৰণে ভাবিছোঁ যেনেকৈ বাৰু ঘৰতে ভিডিঅ' বনাওঁ, সেইকাৰণে আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। ৰেচিপিটো হ'ব পাঞ্জাবী মছলা চিকেন ৰেচিপি। পাঞ্জাবীসকলে যেনেকৈ মছলা চিকেন বনায় তেনেকুৱাকৈ বনাম আৰু আপোনালোকক দেখাম কেনেকুৱাকৈ বনালোঁ। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। আৰু আপোনালোকে যিমানে মোৰ ভিডিঅ' চাই তাৰে 60% লোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই ভাল ভাল ভিডিঅ' বনোৱাৰ জোচ পাম আৰু মটিভেশ্যন পাম আপোনালোকৰ পৰা। তো দেখাই আছোঁ আপোনালোকক কেনেকুৱাকৈ বনাওঁ পাঞ্জাবী মছলা চিকেন। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। পাঞ্জাবী চিকেন মছলা বনাবৰ কাৰণে প্ৰথমতে মাংসখিনি মেৰিনেশ্যন কৰি ল'ব লাগিব। প্ৰথমতে দিম ইয়াতে অলপ নিমখ, তাৰপিছত দিম অলপ ইয়াতে হালধি, আৰু এইফালে এক বাতি দৈ আছে, দৈ বাতিও মাংসখিনিত দি দিম। আৰু গোটেইখিনি এতিয়া বঢ়িয়াকৈ মেৰিনেশ্যন কৰি ল'ম। মেৰিনেশ্যন কৰা হৈ গ'ল গোটেইখিনি। এতিয়া 30 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিম মাংসখিনি। তো পাঞ্জাবী চিকেন মছলা বনাবৰ কাৰণে আমাক লাগিব পিঁয়াজ, আলু, আদা নহৰু, এটা বিলাহীটো পেষ্ট কৰি ল'ম, মাহপাত, আৰু ইফালে গোটা গৰম মছলা আছে, জালুক, লং, ইলাইচি এনেকৈ, আৰু এইখিনি পেকেট মছলা। তো দেখাই আছোঁ কেনেকুৱাকৈ বনাওঁ, ভিডিঅ' চাই থাকক। কেৰাহী বহাই দিলোঁ এতিয়া আৰু তেলটো গৰম হ'ব দিছোঁ। প্ৰথমতে গোটা গৰম মছলাখিনি দিম, তাৰপিছত পিঁয়াজ আৰু মাহপাত দিলোঁ। গোটেইখিনি অলপ টাইম ভাজি ল'ব লাগিব এতিয়া। এতিয়া আদা নহৰুখিনি দি দিম। গোটেইখিনি বঢ়িয়াকৈ অলপ টাইম ভাজি ল'ব লাগিব। পিঁয়াজ, মাহপাত, আদা নহৰু, গোটা গৰম মছলা গোটেইখিনি ভাজি লৈ এতিয়া কেৰাহীৰ পৰা ওলাই ল'লোঁ। এইখিনি এতিয়া মিক্সিত মাৰি ল'ম বঢ়িয়াকৈ। দি দিলোঁ এতিয়া গোটেইখিনি বঢ়িয়াকৈ মিক্সিত। এতিয়া পেষ্ট কৰি দিওঁ গোটেইখিনি। হৈ গ'ল পেষ্ট কৰা। এতিয়া এইখিনি ভাজিব লাগিব আকৌ। এতিয়া বিলাহী যিটো পেষ্ট কৰিছিলোঁ সেইটো বিলাহী দি দিওঁ। দুইখিনি মিলাই দিওঁ এতিয়া। এতিয়া ইয়াতে দি দিম কাশ্মীৰী মছলা, কাশ্মীৰী পাউডাৰ, তাৰপিছত অলপ জিৰা পাউডাৰ, তাৰপিছত অলপ ধনিয়া পাউডাৰ। এতিয়া গোটেইখিনি মিলাই ল'ম। মছলাটো এতিয়া জোখ মাৰিছে বঢ়িয়াকৈ। এতিয়া ইয়াতে আলুটো দি দিম। আৰু যিটো মেৰিনেশ্যন কৰা চিকেন আছিল এইটো
এইটো দি দিম এতিয়া বঢ়িয়াকৈ। এতিয়া মিলাই দিম বঢ়িয়াকৈ গোটেইখিনি। এতিয়া অলপ গৰম মছলা পাউডাৰ দি দিব লাগিব। গৰম মছলাটো মিলাই দিয়াৰ পিছত এতিয়া পানী দি দিব লাগিব। লাষ্টত আঞ্জা অলপ টেষ্ট কৰি চাব নিমখ লাগে নে নালাগে। যদি লাগে নিমখ তেনেহ'লে দি দিব, আৰু যদি নালাগে নিদিব। এতিয়া নিমখটো মিলাই দিওঁ আৰু আঞ্জাখন উতলিব দিব লাগিব অলপ টাইম। হৈ গ'ল আমাৰ পাঞ্জাবী চিকেন মছলা। লেগ পিচটোত বঢ়িয়াকৈ মছলা সোমাই গৈছে, ভাল লাগিব খাই। আৰু গ্ৰেভিটো বঢ়িয়া হৈছে। ভাতটো খাওঁ এতিয়া। ভাতৰ লগত আছে তিয়হ চালাড, নেমু আৰু এইফালে আমাৰ পাঞ্জাবী চিকেন মছলা। তো খাই লওঁ, খাই লৈ কৈ আছোঁ কেনেকুৱা লাগিল খাই। তো ভাত পানী খাই ল'লোঁ আৰু পাঞ্জাবী চিকেন মছলাটো খাই ভালেই লাগিল। মাহঁতৰো ভাল লগা বুলিয়ে কৈছে। আৰু এটা ৰেচিপি বনাই ভিডিঅ' কৰাটো অলপ কষ্ট হয়। তো প্লিজ ভিডিঅ'টো লাইক কৰি দিব। চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি দিব। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। লগতে ফ্ৰেণ্ড ৰিলেটিভ যিমান পাৰে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।